নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বেলতলাৰ সমীপত সন্ধ্যাচলত থকা বশিষ্ঠ মুনিৰ আশ্ৰমৰ কিছু দৃশ্যাংশ। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰক। আৰু আমি আহি বৰ্তমান গেট পালোঁ। এয়া আৰু অলপমান আগত গ'লেই মন্দিৰ পাম। এই বলৰাম চা হাই দিয়া কি লাজ কৰিছে। এইটো বিপুল, এইটো প্ৰণৱ, মোৰ লগৰে হয়। আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি। এয়া ব'লা। আৰু এয়া গাড়ী পাৰ্কিং হয়। অসমৰ বিভিন্ন জিলাৰ পৰা মানুহবিলাক আহি ইয়াত জমা হয়। আৰু যিহেতু আজি বছৰটোৰ প্ৰথম দিন, সেয়েহে বহুতো তীৰ্থযাত্ৰীৰ সমাগম দেখা গৈছে। তেনেহ'লে বলক আমি অলপ ভিতৰৰ ফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। এইবিলাক আপোনালোকে বিভিন্ন ধৰণৰ বিপণী দেখা পাব। ফুলৰ দোকান পাব, লগতে শৰাই পাব মন্দিৰত নিবৰ কাৰণে, আৰু বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী ইয়াতে পায়। লগতে আগৰ ফালে আছে এয়া আপোনালোকে জোতা চেণ্ডেল যদি ৰাখিব খোজে ইয়াতে ষ্টেপ বাই ষ্টেপ আছে, যাতে আপুনি থ'ব পাৰে। এয়া মোৰ লগৰ হয়, দাদাও হয়। Hai dia, Bipul hai. Parit namu, enjoy koro.
चल पानी जाओ Dia pun boleh kalah. Rona.
চেষ্টা কৰিলোঁ বশিষ্ঠ মন্দিৰৰ কিছু দৃশ্যাংশ। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা নটিফিকেশ্যন বেলটো দবাবলৈ একেবাৰেই নাপাহৰিব। জয় আই অসম।